সদৌ অসম কৈবৰ্ত্ৰ যুৱ ছাত্ৰ সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠানটি আয়োজন কৰা হৈছে। সম্বৰ্ধনা অনুষ্ঠানৰ মাজতে এজন লোকে আমাক কি শিক্ষা দি থৈ গৈছে তাৰ বিষয়ে অকমান কথাবিলাক আমি উদ্ধাৰ কৰিব লাগিব। পৰৱৰ্তী সময়ত কোনে কৰিব এইবোৰ? তোমালোকে কৰিব লাগিব। দেশ ৰক্ষাৰ কাৰণে তোমালোকে যত্ন কৰিব লাগিব। দেশৰ ভাল সুনাগৰিক হ'ব লাগিব। দেশখনক আগুৱাই নিবৰ কাৰণে, দেশখন সুশৃংখলিতভাৱে চলাবৰ কাৰণে তোমালোকৰ শক্তিটো আমাক লাগিব। যুৱ শক্তিয়ে সকলো কৰিব পাৰে। সমাজৰ যি সামাজিক উশৃংখলতা, এই উশৃংখলতা তোমালোকে সমাজ গঢ়াত তোমালোকে ৰূপকাৰ হ'ব লাগিব। সমালোচনাৰ মাজতে দি গ'ল এখেতে এটা ভাল জ্ঞান। ক'লে যে সংগঠন নকৰিবা, তোমালোকে সংগঠনত বহুত অসুবিধা আছে। কিন্তু ডক্টৰ আম্বেদকাৰে কি কৈছিল? প্ৰথম কৈছিল শিক্ষিত হ'ব কৈছিল, কিতাপ পঢ়িব কৈছিল, জ্ঞান অৰ্জন কৰিব কৈছিল, সংগঠিত হ'ব কৈছিল। হয়নে নাই? শিক্ষিত হোৱা, সংগঠিত হোৱা আৰু সংগ্ৰাম কৰা। সংগ্ৰামৰ অবিহনে আজি কোনেও একোৱেই নাপায়। ভাৰতবৰ্ষৰ ইতিহাসত বিচাৰি চোৱা, যি সংগ্ৰাম কৰিব পাৰিছে, যি তোমালোকে উদাহৰণস্বৰূপে বড়োসকলৰ কথা ক'ব পাৰা, বড়ো ভাই ভনীসকলৰ কথা, বৰ্তমান মিচিংসকলৰ কথা ক'ব পাৰা। কিন্তু আমাৰ অনুসূচিত জাতি একেবাৰে সংঘবদ্ধ নহয়, একেবাৰে সংগঠিত নহয়। তোমালোকে দায়িত্ব ল'ব লাগিব, সংগঠিত কৰিব লাগিব। তাৰ কাৰণে শিক্ষিত হ'ব লাগিব। লৈ তোমালোকৰ যি আমাৰ যি প্ৰাপ্য অধিকাৰ, সেইখিনি আজৰি আনিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। হয়নে নাই? তোমালোকে নকৰি কোনে কৰিব? বৰ্তমান সময়ত বহুতে কয় ৰাজনীতি বেয়া পায়। তোমালোকে ৰাজনীতিটো তোমালোকে ভৰি থ'ব লাগিব। ৰাজনীতিকৰ বিষয়েও তেখেতে যিখিনি কথা কৈ গ'ল, সেই কথাখিনি সকলোৱে জনাটো UPSC পাছ কৰিবা, তোমালোকে DC হ'বা, APSC পাছ কৰিবা, তোমালোকে পুলিচ বিষয়া হ'বা, ACS পাছ কৰিবা, তোমালোকে দেশৰ প্ৰশাসক হ'বা। এটা তৃতীয় শ্ৰেণী পাছ, এটা মেট্ৰিক ফেল MLA আহি ক'ব এই DC বুলি ক'ব। ক'ত সাহস পালে তেওঁলোকে এটা DC গৈ DC বুলি মাতিবৰ কাৰণে? এজন পুলিচ বিষয়াক, এজন APS অফিচাৰ, এজন IPS অফিচাৰ এই SP বুলি ক'বলৈ ক'ত সাহস পালে? কি অকাত আছে? 5 বছৰৰ কাৰণে এজন বিধায়ক হোৱা বিধায়কে এজন জ্ঞানী, গুণী, জ্ঞানী, শিক্ষিত মানুহক অশুভ পৰম্পৰা, এই অশুভ পৰম্পৰা কোনে নাইকিয়া কৰিব? এই পলিটিচিয়ানে নাইকিয়া কৰিব। যদি মূল্যবোধৰ ৰাজনীতি কৰা তোমালোকৰ নিচিনা ভাল ভাল ল'ৰাই যদি বিধানসভা স্থান পায়, তেতিয়াহ'লে সকলো আইন প্ৰণয়ন ৰাজ্যসভা, লোকসভা, বিধানসভাত হয়। এই আইনবিলাক আমাৰ পক্ষে তোমালোকে প্ৰণয়ন কৰিব লাগিব। দিল্লীত কৃষকে মাহ বছৰ ধৰি আন্দোলন কৰি আছে, কৈবৰ্ত্তৰ তাত কথাই নকয়। এই কথাবিলাক আমি উদ্ধাৰ কৰিব লাগিব। পৰৱৰ্তী সময়ত কোনে কৰিব এইবোৰ? তোমালোকে কৰিব লাগিব। পঢ়া শুনা কৰিব লাগিব। দেশ ৰক্ষাৰ কাৰণে তোমালোকে যত্ন কৰিব লাগিব। দেশৰ ভাল সুনাগৰিক হ'ব লাগিব। দেশখনক আগুৱাই নিবৰ কাৰণে, দেশখন সুশৃংখলিতভাৱে চলাবৰ কাৰণে তোমালোকৰ শক্তিটো আমাক লাগিব। যুৱ শক্তিয়ে সকলো কৰিব পাৰে। সমাজ গঢ়াত তোমালোকে ৰূপকাৰ হ'ব লাগিব, ভূমিকা ল'ব লাগিব। বহুত মানুহে কয়, অলপ সময় আগত এখন মিটিঙত উপস্থিত হৈ আহিলোঁ, ক'লে যে সংগঠন নকৰিবা, তোমালোকে সংগঠনত বহুত অসুবিধা আছে। কিন্তু ডক্টৰ আম্বেদকাৰে কি কৈছিল? প্ৰথম কৈছিল শিক্ষিত হ'ব কৈছিল, কিতাপ পঢ়িব কৈছিল, জ্ঞান অৰ্জন কৰিব কৈছিল, সংগঠিত হ'ব কৈছিল। হয়নে নাই? শিক্ষিত হোৱা, সংগঠিত হোৱা আৰু সংগ্ৰাম কৰা। সংগ্ৰামৰ অবিহনে আজি কোনেও একোৱেই নাপায়। ভাৰতবৰ্ষৰ ইতিহাসত বিচাৰি চোৱা, যি সংগ্ৰাম কৰিব পাৰিছে,